এইজনী কোন ধৰিব পাৰিছেনে? এইজনী হৈছে আমাৰ গুণগুণজনী আৰু তাই চুলিবোৰ আজি কাটি দিয়া হ'ল, একদম টকলাই কৰি দিয়া হ'ল প্ৰায়। বলক তেতিয়াহ'লে ভিডিঅ'টো হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ গুণগুণ চেনেলৰ অন্য এটি ব্লগলৈ। আৰু আজি হৈছিলে শুক্ৰবাৰ আৰু গুণগুণৰ চুলি কাটিব গৈ আছোঁ আমি বৰ্তমান। বহুত দিনৰ পৰা কাটিম বুলি ভাবি আছিলোঁ, ইফালে তাইৰ জন্মদিনো আহি যায়, সেইকাৰণে কাটিব পৰা হোৱা নাই। আৰু আমি দেউতাকে মই তাইক লৈ গৈছিলোঁ চেলুন এখনলৈ, আৰু ঘৰৰ পৰা আমি কাপোৰ এখন লৈ আহিছিলোঁ তাইৰ বাবে। চেলুনৰ কাপোৰ ইউজ কৰা নাই, কটন কাপোৰ এখন লৈ আহিছিলোঁ আৰু ভাবিছোঁ চুলিখিনি মানে খুৰাই নিদিওঁ, অকণমান চুটিকৈ কাটি দিম, যিহেতু গৰমো পৰিছে, বিৰতে ঘামিয়াই তাই অলপ আৰাম পাব। দেউতাকে ডিউটিত যাবৰ কাৰণে ৰাতিপুৱাই লৈ আহিলোঁ, ৰাতিপুৱা মানে 6:30 মানত তাইক লৈ আহিছোঁ, টোপনিৰ পৰা উঠিছে, উঠাৰ পিছতে তাইক মুখ চুখ ধুই কিবা অলপ খুৱাই লৈ আহিলোঁ। আৰু গৰমো বেছি, যিহেতু কি হয় দিনত আনিব দিগদাৰ হয়। এনেকৈ কৰি পেলাই তাইক লৈ যাম আৰু সোনকালে, আৰু ভিৰো নাথাকে ৰাতিপুৱা আহিলে। তো দেখিছেনে 7:30 বাজিছে, 7:30 বজালৈকে আমাৰ গোটেইখিনি কমপ্লিট হৈ গৈছিলে। আমাৰ আগত দুজনমান আছিলে, গোটেই হোৱাৰ পিছতে আমি পাই গ'লোঁ। আৰু এইজনী হৈছে গুণগুণ, চাওকচোন দেখিবলৈ কেনেকুৱা লাগিছে, আৰু কেমেৰাটো বাৰে বাৰে হাতত দি ধৰাই থাকে। লগ পাইছোঁ নেক্সট এটা ভিডিঅ'ত।